গাইজ মই যাব আছোঁ মাংস আনিবৰ কাৰণে মানে মাংস আজি বহুলি খাৱা হেৰি নাই আমাৰ সপ্তাহত মানে 3 দিনমান পালে নন ভেজ নাখায়েই 2 দিনমান এপাও মাংস মাছ খাবাক লাগে সেই দিনটো হ'ল আজি বলক মাংস লওঁ এয়া গাইজ আহি গ'লো মই আমাৰ নগাঁও বাইপাছ মাংস দোকান এখন গাইজ লৈ ল'লো মাংস গাইজ মাংস আনি কিনে মই নিজে বনাবাই ধৰিলো দি হ'লে আলু বহাই দিছোঁ প্ৰথমতে হ'লে যোগাৰ চোগাৰ কৰি থৈ দিছোঁ গাইজনী পিঁয়াজ বহাই দিছোঁ পিঁয়াজ আৰু শুকান জলকীয়া এইবাৰ দিছোঁ আদা ৰহুন চকলাৱা এইবাৰ দিছোঁ গাইজ ধৰি থোৱা আলুখিনি এইবাৰ দিছোঁ গাইজ মাংসখিনি এতিয়া মাংস দিলোঁ মছলা দিলোঁ ধনিয়া দিলোঁ ৰেড চিলি দিলোঁ কিবা কিবি দিলোঁ এতিয়া বনাই আছোঁ বঢ়িয়া মাংস প্ৰায় ৰেডি হ'বা বাকী সাজিত অলপ পানী দিবা আছে হ'ব গাইজ বেছি টাইম নাওকে এই গাইজ মাংস পুৰা ভকভককৈ উতলছি আছে লাষ্টত দিব চাহি গৰম মছলা গাইজ মাংস ফাইনেল ৰেডি বাতিত 2 পিছমান লৈছোঁ কাৰণটো কি জানা গাইজ এতিয়া খাম খাই কিনে নকৰি ৰিভিউটো দিম তাৰপিছত মই ভাত দিম বহুত মুকৰা মুকৰিকৈ মাৰিম এই গাইজ 1 পিছ লৈছোঁ গাইজ কি টেষ্টি আৰু গাইজ মই ভাত খাওঁ তহঁতে ভিডিঅ'টো লাইক সাবস্ক্ৰাইব কৰিবি কমেণ্ট কৰিবি বাই বাই